নাজিৰা নগৰৰ মাজমজিয়া লখিমীআলিৰ ধুতৰালিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হয় এজন পথচাৰীৰ। মৃত ব্যক্তিজনৰ নাম ভুলুকা আলী। তেওঁৰ বয়স প্ৰায় ৬০ বছৰ। তেখেতৰ ঘৰ নাজিৰাৰ বৰতল অঞ্চলত বুলি জানিব পৰা গৈছে। দৈনিক নাজিৰাত দ্ৰুতগতিত চলা বাহনৰ বাবে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। আৰক্ষী সদায়ে বিফল হয় দ্ৰুতগতিত চলোৱা ডাম্পাৰ, মিনি ডাম্পাৰ, বাইক আদি চলোৱা চালকক নাকি লগাবলৈ। নাজিৰাত এখন অচিনাক্ত দ্ৰুতগতিত অহা টাটা DI বাহনে খুন্দা মাৰে AS030-8519 নম্বৰৰ এখন আপাচি মটৰচাইকেলক। মটৰচাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাই উক্ত সময়তে পথ অতিক্ৰম কৰা এজন ব্যক্তিক খুন্দা মাৰে। উক্ত দুৰ্ঘটনাত বাইকৰ খুন্দাত সেই স্থানতেই মৃত্যুক আঁকোৱালি লয় পথচাৰী ভুলুকা আলীয়ে। পথচাৰীজনক খুন্দিয়াই থৈ যোৱা AS30-8519 নম্বৰৰ মটৰচাইকেলখন আৰক্ষী বিভাগৰ বুলি জানিব পৰা গৈছে। টাটা DI বাহনখনে দুৰ্ঘটনাটো সংঘটিত কৰি দ্ৰুতগতিত পলায়ন কৰে বুলি স্থানীয় ৰাইজে জনায়। মৃত ব্যক্তিজনক নাজিৰা আৰক্ষীয়ে নাজিৰা চিকিৎসালয়লৈ নিয়ে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ব্যুৰো ৰিপৰ্ট, পাটকাই টিভি। ঘটনাটো কি হ'ল মানে এজন মগনীয়া বয়সস্থ বুঢ়া মানুহ লাখুটি লৈ এই মোৰ ফ্ৰণ্টৰ মানুহৰ পৰা তেখেতে কিবা এটা ভিক মাগি ওলাই আহিছিলে। তেনেকুৱাতে গেটৰ মুখ পাওঁতে ল'ৰা এজনে ছোৱালী এজন মটৰচাইকেল আহিলে, তেওঁলোকেও এটা ভিক দিলে। ভিক্ষা দিয়াৰ পিছত মটৰচাইকেলৰ ছোৱালীজনী গুচি গ'ল। তাৰ বুঢ়া মানুহজন ঘৰ সেইফালে যাবলৈ বিচাৰিলে লখিমীআলি ফালে। তেনেকুৱাতে সেইফালৰ পৰা এখন মটৰচাইকেল আহিলে আৰু এখন DI আহিলে আৰু এইফালে গাড়ী ক্ৰচিং কৰিছে। এনাৰলৰ ফালৰ পৰা থানা ফালে গাড়ী ক্ৰচিং কৰিছে। DIখনে মটৰচাইকেলখনৰ হেণ্ডেলত মাৰিলে, মটৰচাইকেলখনে মানুহজনক মাৰিছে। মানুহজন স্পট ডেড হৈ গৈছে আৰু লগালগ DIখনক মই ইমান চিঞৰিছোঁ, ৰাগ DIখন গুচি গ'ল। লগালগ এজন বেটেৰী ৰিক্সা চালকে থানা চাৰিআলিত পইণ্টত ফোন কৰিলে। তেখেতে কৈছে ধৰিব নোৱাৰিলোঁ, গাড়ীখন বালিঘাটৰ ফালে পলাই গৈছে। আমি পিছ ল'লোঁ, কিন্তু ধৰিব নোৱাৰিলোঁ। বয়সস্থ মানুহজন, এই মানুহজনৰ বয়স অনুমানে 50ৰ ওপৰত, 55। ঘৰ ক'ত নাজানো। তেখেতক দেখোঁ সদায় মাগিবলৈ আহে, ভৰিৰে নোৱাৰে, লাখুটি এটা লৈ আহে, ভৰি একেবাৰে বেয়া অৱস্থা। হয়, আৰু এইজন বৰ্তমান থানাই তেখেতক থানালৈ লৈ গৈছে। তেখেত ক'ৰ মই সেইটো নাজানো, তেখেতো পৰিছে। আৰু গতিকে মই গাড়ীখন খেদি গ'লোঁ, ঘূৰি আহি গম পাইছোঁ যে থানালৈ মটৰচাইকেলখন লৈ গৈছে। হয়।